নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। মই কেইদিনমানৰ কাৰণে আপোনালোকৰ আগত আহিব পৰা নাছিলো মোৰ নিজৰ শাৰীৰিক অসুস্থতাৰ কাৰণে। আজি অকনমান আপোনালোকৰ আগত আহিছো। আজি যেহেতু পবিত্ৰ ভাদ মাহত গুৰুজনাৰ তিথি, গুৰুজনাৰ নাম কীৰ্তনেৰে নামঘৰত আকাশ বতা কপাই তুলিছে। বহুত সুন্দৰ পৰিৱেশ, বহুত মনোমোহা পৰিৱেশ। এনেকুৱা লাগে যেন এই পৃথিৱীত, এই দুনিয়াত একো যেন নাই, অকল গুৰুজনাৰ নাম কীৰ্তনে সকলোখিনি কিবা দুখ দুৰ্গতি এনেকুৱা যদি আছিলো নাইকিয়া কৰি দিছে বুলি ভাৱ এটা হয়। গুৰুজনাৰ যেতিয়া নাম কীৰ্তন আৰম্ভ হয় তেতিয়া ইমানেই ভাল লাগে, ইমানে সুন্দৰ পৰিৱেশ এটা হয়, বহুত ভাল লাগে। আৰু আইমাতৃসকলে সকলোৱে এতিয়া নামঘৰত, এই পবিত্ৰ ভাদ মাহত সকলোৱে নামঘৰত আহিছে। তেওঁলোকৰ যিবিলাক প্ৰতিভা, যিবিলাক নাম কীৰ্তন ঘৰত গায়, সেইখিনি ভাদ মাহত সমজুৱাকে গাব পাৰিছে। তেওঁলোকৰ বহুত ভাল লাগে। আচলতে আমাৰ আইমাতৃসকলে হয়তো ঘৰত গাই থাকে অকলে অকলে, কিন্তু যেতিয়া ৰাজহুৱাকে বা লগে ভাগে গাবলৈ পায় তেতিয়া বহুত ভাল লাগে। আৰু কিছুমান নজনা কথা, নজনা কীৰ্তনৰে হওক, নামঘোষাৰে হওক, নজনা কথা শিকিবলৈ পায়। নামঘৰত গৈ বহুত ভাল লাগে, পবিত্ৰ আত্মাৰ নিচিনা লাগে। নামঘৰত নাম কীৰ্তন হয় তেতিয়া মানুহৰ মনৰ ভাৱবিলাকো, যদি কিবা মনত দুচিন্তা দুৰ্ভাৱ, কিবা কথাবিলাক বেয়া কথালে গতি কৰিছিলে, কিন্তু যদি নামঘৰলৈ যায় তেতিয়া বহুত সুন্দৰ পৰিৱেশ এটা হয় আৰু মনৰ শান্তি অনুভৱ কৰা যায়, মনটো ভাল লাগে। সকলোৱে আহক নামঘৰলৈ, ভাদ মাহত নাম গাওক, নাম কীৰ্তন কৰক, ভাল লাগিব, আত্মা পবিত্ৰ হ'ব, এই কামনা কৰিলোঁ। নমস্কাৰ, ধন্যবাদ।